গাইজ নমস্কাৰ, কি খবৰ আপোনালোকৰ? ভাল না? এই দেখছোন না পিছফালে কলপাত। আজি মানে আমাৰ পিঠা বনাব, সেইকাৰণে কলপাত কাটি থৈ দিছে। আজি মানে এনেই খাং খাং লাগিছিল, বহুত দিন পাতে বান্ধা পিঠা খোৱা, সেইকাৰণে কলপাত কেইখন কাটি থলাক। তাৰ পিঠা খাম গধূলি, আপোনালোকক দেখাম তক মানে কি পিঠা খাম, কেনেকৈ কি বনাম চাই থাকক। গাইজ এই আমাৰ ঘৰৰ পৰা এইটো ঘৰ, ইয়াৰ পৰা মানে বেহাৰ চব দেখা পায়, পথাৰখন দেখছে না গাইজ। এই চব বেহাৰে বহাৰ এতিয়া গধূল হ'ল আৰু লাহে লাহে মোটামুটি 4:30মান বাজিল গাইছে, দেখছি না গধূলি হ'বই আৰু। কদ্দুজলা ৰুই থৈছি, নতুন মাটি দিছিল, এনেই কদ্দুজলা বোলো পোৱালি কেইটামানে ৰুলা। কি হয় কি নহয় আপোনালোকক দেখাম দিয়ক গাইছ, মৰে না বাচে না খাবাই পাং চাই থাকক গাইছ। এই হৈছে আমাৰ ঘৰৰে অমিতা গাইছ, অমিতাৰ গাছ। গাঁৱত থাকলি মানে পৰিৱেশটো বেলেগেই হয় না গাইছ। দেখছি না অমিতা আমাৰ গাছৰ লাগছি দিয়ক, এইটো আৰু কি টিকলা অমিতা দেখছি না গাইছ। এই ঘৰৰ অমিতা গাছ আছে দিয়ক, এইটো মোৰ বাবুটো। গাঁৱত মানে গাছ কেইডালমান আছে দিয়ক, এই দেখছি না গাইছ, এই দুইডাল অমিতা, এডলা অমিতা। এতিয়া পথাৰত যাই আছোঁ, বাবু আৰু মই। মানে ই বোলে ছাগালকেইটাক চাই বোলে, সৰু সৰু ছাগালকেইটা হৈছিল গাইছ, দেখাইছিলোঁ আপোনালোকক, দেখছি চাগে। এই একেটা ইয়াতে দিছি, ই আৰু একেটাৰ লগত যুঁজি বহুত ভাল পায়, সেইকাৰণে বোলো একবাৰ দেখাই আনো। মাকে ফেলাই দিব তোমাক। গাইছ মাকে বোলে তাক ফেলাই দিব, কাকৰাটো মাৰি দিবা গৈছি। দে মাৰি দিয়া, কাকৰাটো মাৰি দিয়া নানাক গাইছ। আমাৰ বাবুই ছাগলকেইটাৰ নাম দিছে, এটাৰ নাম বোলে কালু থকুৰীয়া, এটাৰ নাম কি গুণ আৰু এটাৰ নাম বগা ঠেকুৰীয়া, আৰু এটাৰ নাম কি আৰু বগা ঠেকুৰীয়া, আৰু এটাৰ নাম ইফালে চাই ক নানা ঠেকুৰীয়া। তিনিটা ছাগাল, এটাৰ নাম কি কালু, আৰু এটাৰ নাম বগা ঠেকুৰীয়া, আৰু এটাৰ নাম নানা ঠেকুৰীয়া। মাত দিয়াগে গাইছ, মানে কাকৰা মাত দি বোলে চাই থাকক, আপোনালোকক দেখাই আছোঁ গাইছ। কাকৰাটো মাত দিবা গৈছে, এইটো কাকাৰ হাতত দেখছি না, এই যে ছাগালক মাত দিব বোলে। আলু ঠেকুৰীয়াক দিবা দিয়া এইটো। ছাগালকেইটাই দাউৰি আছে, সি পিছে পিছে দাউৰি আছে। কাকৰা মাত দিছি বাবাৰ বাবুই। কি আগুন নদীয়ে মাকক মাত দিয়া, বোকাটো দিয়া। দেখছ না কাকৰা মাত দিছে, দেখছি না গাইছ। চুলিত মাত দিয়া, মাথাত মাত দিয়া, কাকৰা ক'ত মাত দিয়ে, মাথাত মাত দিয়া, দে ধৰা মাথাত মাত দিয়া। কাকৰা মাত দিছে, নানাক মাৰবা দি নাপাই কিনে মোকে মাৰি আছে, দেখছি না। দেখছি না কেনে দেখাইছি, মজা দেখাইছি। আইও মাতা সঁচাই গাইছ, বেলেগ হয় না নহয় কওকচোন। এই পথাৰ চাৰিওফালে বেহাৰ দেখছি, আৰু এটা বস্তু দেখাই আছে ৰ'ব গাইছ, কল লাগি আছে, আৰু দেখাই আছো ৰ'ব এক থোক, আৰু গাইছ এই দেখছি না এই এক থোক,
কলগছত কল, নাৰিকল গছত নাৰিকল, এই এক থোক গাইছ আপোনালোকৰ চকুত পৰছি না চাৰিওফালে কল নাৰিকল চব ভৰ্তি হৈ আছে আমাৰ গাঁৱত। এই নাৰিকল দেখোন না গাইছ, কল নাৰিকল চব আছে। নাৰিকল কটা কাৰ্য আৰম্ভ হৈছে গাইছ। তাক মানে মোৰ শহুৰ বাবুৰ লগত নাৰিকল কাটি দিছে। মা কলপাতখিনি মানে চাফা কৰি দিছে, চিৰি আছে এখন এখন কৰি কলপাত বান্ধবা লাগে না গাইছ। এতিয়া গাইছ দেখছি না আমাৰ এখেতে জুইৰ পৰা জ্বলালা আহু মাৰি পেলাই ভালকৈ পাতখিনি চাফা কৰি আছে। আমি এতিয়া জুই পুৱাই আছোঁ বৰ্তমান। জুইখিনি যাব হ'লে পিঠাখিনি বহি দিম গাইছ, আপোনালোকে চাই ৰাখিব। দেখছি না গাইছ, আমি এতিয়া পিঠাখিনি বান্ধি আছোঁ কলপাতত লৈ কিনে আহু মা আৰু মই। এইখিনি জুই কুৰাত মানে কেৰাহীত তাত পানী দি দিলোঁ। নানাকেইটাক ছাগালকেইটাক গাইছ ইগনৰ মাৰিব, মানে তাহাৰ বোলে ঠাণ্ডা লাগছে সেইকাৰণে মায়ে জুইৰ কাষত আনি থৈছে, মানে জুই পুৱাবা। তাহাৰো ঠাণ্ডা লাগে দিয়কচোন গাইছ, হয় না নহয়? সেইকাৰণে জুইৰ কাষত তাহাকো অলপমান থৈ দিলাক। এতিয়া মই পিঠাখিনি এইখিনি গাইছ দেখছি না, মানে উতলি হ'ব আৰু। যদি গাইছ ভিডিঅ'টো ভাল লাগে তেনে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই গাইছ।